हेलो गाइस धौलपुर आया था मैं धौलपुर अरे राकेश अरे की हबो दीपशिका भाई मैं नाच বাইদেউ আইও আমার কাছে রাস্তায় কি আছালি লইছে এই গাইস আমি ধৌলপুর যাই আছো মই আৰু আমাৰ ভন্টি ধৌলপুর কি করবি আৰু গাইস ঘৰত থাকি থাকি আমনি লাগি গৈছে পুৰা দিন আৰু আমি ধৌলপুর যাই আছো একদম পুরা রাস্তা একদম বেয়া মাথাউৰিয়ে এইফালে ওচৰতে আছে নদী এনে রাস্তা ভাল রাস্তা আছে কিন্তু ভাল রাস্তা দিয়ে যাওঁ নাই আৰু বেয়া ৰাস্তা দি যাই আছো মানে এইটো ৰাস্তা দেখিলে অলপ সোনকালে পায় সেইকাৰণে এইটো ৰাস্তা দিয়ে ওলালো আৰু চেৰক যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ যত যিয়ে চব কৰি দিবি আৰু गाइस आया तो हमने रास्ता की रास्ता गोटे एकदम फेसका गोटे एकदम ढिला गाइस एया এইফালে আহি আছে এটা এটা আমাৰ আমি যাই আছো এটা পৰিৱেশটো ভাল লাগছে গাইস এইফালে একদম মাথাউৰি হ্যালো পথাৰ এইফালে গৰু আছে এইফালে মাজত আমি যাই আছো ধুনীয়া একদম প্ৰাকৃতিক সৌন্দৰ্য আৰু ভাল লাগছে গাইস যাই মানে নজোৱা জাগা দি আছিলো সেইকাৰণে ভাল লাগছে আৰু রাস্তাটা মুঠতে বহুত বেয়া মাথাউৰি ৰাস্তাটো সেইকাৰণে একদম ৰাস্তা বহুত কি মারছে হ্যাঁ কি বা মোবাইল এইলা কৈছে নেকি হ্যাঁ হ্যাঁ কেন নাই কিয়া ভিডিঅ গাড়ী খানা বোকা আগত তই খেলবা লাগবো নেকি হ্যাঁ খেলবা লাগবো আমি যাই আছো আমাৰ ৰাকেশ কাই দীপশিকা বাই আমাৰ পুতি বাই কি পিছল গাইছে ইয়া ধৌলপুর মন্দির আইছো ধৌলপুর মন্দির আর কি মানে তাই তো পিছল হলা নিশান খাই দেখাবে নাই করলে একটা তো তল পাম যায় করলে একটা তল পাম যায় হাই বঢ়িয়া এই বহা জায়গা তাড়াতাড়ি ধরেছি কি করা হ্যাঁ এইটো গাছ ব্ৰহ্মপুত্ৰ ওচৰতে লাগি আছে ব্ৰহ্মপুত্ৰটো